নমস্কাৰ, আপোনালোক মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ চেন্নাই। এতিয়া মই ওলাই আহিলোঁ গেটলৈ, মানে টেক্সি ড্ৰাইভাৰটোৱে আমাৰ কলনীটো চিনি নাপায়, সেইকাৰণে অলপমান ওলাই আহিলোঁ ইয়াত। আৰু এতিয়া আমি ওলাই আহিলোঁ, এইটো হ'ল DCP অফিচ, আৰু এতিয়া আমি যাই আছোঁ এয়াৰপৰ্টলৈ। লাগিব 40 মিনিটমান লাগিব আৰু এতিয়া আমি আহি পালোঁ ভৰলো। ইয়াতেও বহুত জাম হ'ব ইয়াৰ পৰা একেবাৰে মাৰিগাঁৱলৈ। আৰু আমি আহি পালোঁ এতিয়া কামাখ্যা। বহুত জাম ইয়াতেও। এতিয়া 3টামান লাইন হৈ আছে, আগত যাই কিনে এটা হ'ব, সেইকাৰণে আৰু জামটো হয়। যেতিয়ালৈ এই ব্ৰিজখন নহয় তেতিয়ালৈ এনেকুৱা জাম হৈয়ে থাকিব। 2 বছৰমান লাগিব আৰু এই ব্ৰিজখন হোৱাতে। আৰু এতিয়া এইখন হ'ল আমাৰ জাতীয় পতাকা, কি বঢ়িয়া লাগি আছে। আৰু এতিয়া আমি আহি পালোঁ জালুকবাৰী, আৰু বেছি দূৰ নাই, আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান হয় এয়াৰপৰ্ট। আৰু এই লেফ্ট ছাইডেদি গ'লে আমি পাম নলবাৰী, বৰপেটা, কোকৰাঝাৰ। আৰু এই গড়টো কি বঢ়িয়া জেগাত বনাইছিল, মজা লাগিছে। আৰু এতিয়া আমি আহি পালোঁ ধাৰাপুৰ, আৰু বেছি দেৰি নাই এয়াৰপৰ্ট পাব। 2-3 কিলোমিটাৰমান আছে আৰু এইটো হ'ল দীপৰ বিল, কি বঢ়িয়া লাগিছে না, এইটো চাওকচোন এবাৰ। আৰু এই মন্দিৰটোত প্ৰতি বছৰে বিহু হয়। এইবাৰ আৰু মই চাব নোৱাৰিম বিহু। এই বিহুৰ সময়ত মই থাকিম তামিলনাডুত, বহুত বেয়া লাগিছে, বিহু চাব নোৱাৰিম এইবাৰ। এইটো হ'ল দেখাথলন স্পৰ্টছৰ চব বস্তু পোৱা যায় ইয়াতে। মই মাজে মাজে আহিয়ে থকা যায় কিবা স্পৰ্টছৰ বস্তু লাগিলে। আৰু এইটো হ'ল লেফ্ট ছাইডে গ'লে আমি পাম গড় চুক, দীপৰ বিলৰ সিপাৰে পাম। ইফালে গ'লে দীপৰ বিলটো বেলেগেই দেখা যায় অলপমান মানে। আৰু এতিয়া চিধা যাই আছোঁ আমি এয়াৰপৰ্টলৈ। আৰু এইটো হ'ল ইকম টাৱাৰ, বহুত ইয়াতে পৰীক্ষা হয়। এই আজিও হৈছে চাগে, এইবিলাক মানুহ চাওক, আজিও পৰীক্ষা হৈ আছিল চাগে ইয়াতে। আৰু আমি এনেকৈ চিধাই গ'লে পাম বকো, ছয়গাঁও, আৰু ইফালে আমি নাযাওঁ এতিয়া, আমি যাব লাগিব এয়াৰপৰ্ট, সেইকাৰণে ৰাইট ছাইডে যাব লাগিব আমি। আৰু এইটো ৰাইট ছাইডে ৰাস্তাটোৰ পলাকবাৰী যোৱা ৰাস্তাটোৰ পৰা কানেক্ট কৰিছে, যোনটো আমি ধাৰাপুৰত যে দেখা পালোঁ ৰাইট ছাইডেদি যোৱা ৰাস্তা, সেইটোৰ পৰা এইফালে অহা যায়। আৰু আমি আহি পালোঁ এয়াৰপৰ্ট, অসমৰ একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এতিয়া আমি বেগ চেগ গাড়ীৰ পৰা নমাই ভিতৰলৈ যাই আছোঁ।
আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ এয়াৰপৰ্টৰ, আৰু এতিয়া আহিলোঁ এয়াৰ এছিয়াৰ ইয়াতে সুধিবলৈ বৰ্ডিং কেতিয়া খুলিব। আৰু ইহঁতে ক'লে এতিয়া দেৰি আছে বৰ্ডিং খুলিবলৈ, সেইকাৰণে আমি এতিয়া বহিব যাই আছোঁ। আৰু এতিয়া আমি আহিছোঁ টিকেট কাউণ্টাৰলৈ এয়াৰ এছিয়াৰ বৰ্ডিং পাছ ল'বলৈ। আৰু সেইটো চাওক না, ৰঙালী বিহুৰ বাবে কি ধুনীয়াকৈ সজাইছে, আৰু এতিয়া যাই আছে এয়াৰ হোষ্টেছ। চেকিং হ'ল এতিয়া, আৰু বৰ্ডিং পাছ লৈ কিনে ওপৰত আহিলোঁ, এতিয়া বহি আছোঁ। টাইম বহুত আছে, 2 ঘণ্টামান আছে আৰু বহি থাকোঁতে সময় হ'ল, এতিয়া আমি লাইনত আছোঁ। আৰু সেয়া আগৰ গেটতেদি আমি যাব লাগিব ফ্লাইটলৈ, আৰু আমাক বাছে লৈ যাব। অলপমান দূৰ আছে ফ্লাইটটো ইয়াৰ পৰা এয়াৰ এছিয়াৰ। আৰু এতিয়া আমি টিকেট দেখুৱাৰ পিছত ওলাই আহিলোঁ, আৰু এইটো বাছতে আমি যাব লাগিব ফ্লাইটলৈ। অলপমান দূৰ আছে ফ্লাইটটো, সেইকাৰণে বাছত যাব লাগিব। আৰু এতিয়া মই উঠিলোঁ বাছত, বহো না নবহো এইটো চাই আছোঁ। পিছফালে এইটো ছিট খালী আছে এইকেইটা, কি কৰোঁ এতিয়া। নবহোঁ, তলতে যাওঁ, তলত যাই কিনে ভালকৈ চাওঁ অলপমান। ওপৰত থাকিলে একো দেখা নাযাব ভালকৈ, তলতে যাওঁ, তলৰ পৰা চাওঁ ভালকৈ। আৰু এইখনেই হ'ল আমাৰ ফ্লাইট, যোনখনত আমি যাম চেন্নাইলৈ, ইয়াতে ৰখি আছে। আৰু এইখন ওচৰতে আছে সৰু এখন ফ্লাইট, বেলেগ হেৰিয়ৰ হয়। আৰু আমাৰ বাছখন ইয়াতে ৰখি আছে, কাৰণ এই ট্ৰেক্টৰখন যাই আছে। ইয়াতে আমাৰ বেগ চেগ আনিছিল, এই ট্ৰেক্টৰখনতে। সেইবিলাক চাওক, তাৰ বক্সৰ নিচিনা এইবিলাক, ইয়াতে আমাৰ বেগবিলাক আনিছিল। এতিয়া গ'ল বাছখন, যাই আছে আমাৰ বাছখন ওচৰলৈ। আৰু এতিয়া আমি আহি পালোঁ ফ্লাইটৰ ওচৰলৈ, আৰু আমাক নামিব দিছে এতিয়া। নামি আছোঁ, এইখনে আমাৰ ফ্লাইট, য'ত আমি যাম চেন্নাইলৈ। কি আৱাজ একেবাৰে ফ্লাইটৰ, এই মানুহবিলাক কাম কৰা মানুহবিলাক কেনেকৈ ইমান ওচৰত। আৰু ইয়াতে আমাৰ লাষ্ট বেলৰ টিকেট চেক কৰি আছোঁ, তাৰপিছত ওপৰত যাব দিব। আৰু ইয়াতে মই দেউতাক মোবাইল টিপি কিনে মই আগত গ'লোঁ। আৰু ইয়াতে এয়াৰ এছিয়া দুজনী এয়াৰ হোষ্টেছে আমাক ৱেলকাম জনাই আছে। আৰু এতিয়া মই ছিট নাম্বাৰটো বিচাৰি আছোঁ, পিছলৈ যাব লাগিব অলপমান, 8 নম্বৰলৈ। এয়া পালোঁ 8 নম্বৰ ছিট, এইটো আগৰটো 8 নম্বৰ ছিট। আৰু মোৰ চাগে উইণ্ড' ছিট হয় নেকি, মোৰ উইণ্ড' ছিট, বঢ়িয়া ভিডিঅ' কৰি যাব পৰা নেকি উইণ্ড' ছিটত পৰা। আৰু এয়া আজি মোৰ প্ৰথমবাৰৰ বাবে ৰাতি যোৱা এক্সপেৰিয়েঞ্চ হ'ব ফ্লাইটত। আগতে যেইবাৰ গৈছিলোঁ দিনতে আছিল তেতিয়া ফ্লাইটটো, এইবাৰ ৰাতি 7টা বজাত। এতিয়া ফ্লাইটখন এতিয়া ঘূৰাই আছে ৰানৱেত লৈ যাবলৈ। গুৱাহাটীৰ এটাই দিগদাৰ, এটাই ৰানৱে, বেলেগ দিল্লী চিল্লী এইবিলাকত ৰানৱে য'ৰ ত'ৰ পৰা উৰাই দিলেই হ'ল, আৰু সেনেকুৱা। ইয়াতে আৰু এটাই ৰানৱে, সেইকাৰণে ৰানৱেলৈ লৈ যাব লাগিব। আৰু আমাৰ ফ্লাইটখন এতিয়া ৰখি আছে, এই মাত্ৰ এখন ফ্লাইট গ'ল, আৰু এতিয়া আৰম্ভ কৰিল যাব, ৰানৱে লৈ যাই আছে ফ্লাইটখন আমাৰ। আৰু এতিয়া আমাৰ ফ্লাইটখন চিধা কৰি আছে লেফ্টত, ইফালে হ'ব। স্পীডটো দিল, আৰু স্পীডটো দিল, এতিয়া লাহে লাহে চাওক কিমান স্পীডত যাই আছে এতিয়া। আৰু সেইটোৱে হ'ল LGBI এয়াৰপৰ্ট, টাটা বাই বাই এয়াৰপৰ্টক দি এতিয়া আমি লাহে লাহে উৰিলোঁ। আৰু গ্ৰেভিটি টানি আৰু এইখনে হ'ল আমাৰ গুৱাহাটী। এতিয়া টাটা বাই বাই দি আমি গৈ আছোঁ চেন্নাই।
এনেকৈ 3 ঘণ্টা আহি থাকোঁতে আমি পাই গ'লোঁ চেন্নাই। এইটো চাওক চেন্নাই এয়াৰপৰ্ট। আৰু এইখনে হ'ল ৰাতিৰ চেন্নাই। ওপৰৰ পৰা ভিউটো চাওক এবাৰ আপোনালোকে। আৰু এনেকৈ আমি লাহে লাহে নামি আছোঁ চেন্নাই এয়াৰপৰ্টলৈ। এই চাওক চেন্নাই। ফ্লাইটৰ এই গ্লাছখন অলপমান কিবা লেতেৰা নিচিনা হৈ গৈছে, ভালকৈ সেইকাৰণে ক্লিয়াৰ নাহিবও পাৰে। আৰু সেইটো চাওক এয়াৰ ফ্ৰান্স। ইয়াতে বহুত এনেকুৱা ইণ্টাৰনেশ্যনেল ফ্লাইট আছে, কিন্তু আমাৰ গুৱাহাটীত নাই, কাৰণ গুৱাহাটীৰ পৰা যাবই নোৱাৰে। ইয়াৰ পৰা হ'লে ডাইৰেক্ট যাব পাৰি বাহিৰত, মানে বেলেগ কাণ্ট্ৰিত। আৰু এইখন চাওক এয়াৰপৰ্টৰ ভিতৰতে ফায়াৰ ষ্টেচন। আৰু এইখনে হ'ল চেন্নাইৰ এয়াৰপৰ্ট। আৰু এতিয়া আমি এয়াৰপৰ্টৰ তলত নামি আছোঁ বেগবোৰ কালেক্ট কৰিবলৈ। এতিয়া আমি বেগবোৰ লৈ বাহিৰত গৈ আছোঁ। বহুত টাইম লাগিল ইয়াতে বেগবোৰ সেই কৰোঁতে। এতিয়া আমি টেক্সি তাতে যাই আছোঁ। এতিয়া আমি টেক্সিৰ কাৰণে ৰখি আছোঁ। মানে আমাৰ আগতে হোটেল বুক কৰা গৈছিল, হোটেলৰ মানুহজনে কৈছিল সিহঁতে টেক্সি পঠাই আছে। এতিয়ালৈ আহি পোৱা নাই। আমি ইয়াতে ৰখি আছোঁ। এতিয়া 10 মিনিটমান হ'ল, ক'ৰবাত জামত ফাঁচি আছে চাগে টেক্সি ড্ৰাইভাৰটো, সেইকাৰণে আৰু টেক্সিত উঠিলোঁ আৰু ডাইৰেক্ট এতিয়া আমি গৈ আছোঁ হোটেললৈ। আৰু এইখনে হ'ল চেন্নাই এয়াৰপৰ্ট। আৰু ইয়াতে বহুত ভিৰ। আৰু এইখনে হ'ল পাৰ্কিং। অ'কে, এতিয়া আমি উঠিলোঁ হাইৱেত আৰু ডাইৰেক্ট এতিয়া 17 কিলোমিটাৰ যাব লাগিব আমাৰ হোটেললৈ। আমি আহি পালোঁ এতিয়া হোটেল। আৰু এইখিনি আমাৰ